বিজেপি, এজিপি, সন্মিলিত গণশক্তি আৰু BPF চাৰিটা দলৰ শীৰ্ষ নেতৃত্বই বিহপুৰীয়া সমষ্টিৰ যি শীৰ্ষ নেতৃত্ব সকলোৱে আমি সন্মিলিতভাৱে এইটো প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় নাৰায়ণপুৰ পৌৰসভাৰ মাজমজিয়াত আমি উন্মোচন কৰিছোঁ। আপুনি দেখিছে যে চাৰিটা দলৰে কৰ্মকৰ্তাসকল প্ৰতিনিধিসকল আজি আহিছে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। আমি এটা যুটীয়া কৌশলো লৈছোঁ একেলগে প্ৰচাৰ কৰা আৰু চাৰিটা দলে বেলেগে বেলেগেও নিজাববীয়া প্ৰচাৰো চলাব। আৰু 27 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বিহপুৰীয়া সমষ্টিত আহিব আৰু যিকোনো এটা তাৰিখ 27 তাৰিখৰ পাছত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ বিহপুৰীয়া সমষ্টিলৈ আহিম বুলি জনাইছে। গতিকে আমি সেইবিলাক সম্পৰ্কতো ইতিমধ্যে প্ৰস্তুতি আমাৰ চলি আছে। মই কৈছোঁ যে সমাজখন বেয়া মানুহ আৰু ভাল মানুহ দুবিধ থাকে। সমাজত বেয়া মানুহৰ সংখ্যা বেছি নহয়, ভাল মানুহৰ সংখ্যাই বেছি। কিন্তু কেইটামান বেয়া মানুহে সমাজখন তেতিয়া বেয়া কৰিব পাৰে যেতিয়া গৰিষ্ঠ সংখ্যক ভাল মানুহে বেয়া মানুহবিলাকৰ বেয়া কামবিলাক নেদেখা ভাও ধৰি নুশুনা ভাও ধৰি থাকে। সেইকাৰণে মই বিহপুৰীয়া সমষ্টিবাসী ৰাইজক আমাৰ দলৰ সকলো কৰ্মকৰ্তাক কৈছোঁ যে আমি যদি ভাল মানুহ তেতিয়াহ'লে আমি বেয়া মানুহৰ বেয়া কামবিলাকৰ বিৰুদ্ধে মাত মাতিব লাগিব। আৰু আমাৰ সমাজখনে বহুত ভুগিলে, এসময়ত বহুত ভুগিলে। আমি বহুত আন্দোলন দেখিলোঁ, বহুত বন্দুকৰ গুলিৰ শব্দত অসমীয়া জাতিয়ে ৰাতি শুব পৰা নাছিলে। এনেকুৱা পৰিস্থিতি অসমত হৈছিলে। যিখন অসমত মানুহে চৰাই মাতত ৰাতি সাৰ পাইছিলে, সেইখন অসমত এটা সময়ত বন্দুকৰ গুলিৰ শব্দত মানুহৰ টোপনি বাগিছিলে। আজি সেই কথাবিলাক আমি পাহৰি যাব নালাগে। সেই কথাখিনি মই ৰাইজক কৈছোঁ।